বহু বিচাৰা অন্তত কিবাকে ডন ভাইক লগ পালো বুম বুম ভোলেনাথ জয় শিৱ শংকৰ হেই দোস্ত ৱেলকাম বেক টু মাই এটা নতুন ভিডিঅ' আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক আজি বহুত ভিডিঅ'টো স্পেচিয়েল হ'বলৈ গৈ আছে মানে চায়ে আছে আৰু এই গলত গামোচা চামোচা লৈ পুৰা একদম ৰেডি কিহৰ কাৰণে লৈছোঁ নাজানে ন প্ৰণাম কৰিবৰ কাৰণে থেই নহয় হে মই যে ক্ষীণ মিন মানুহ মই যে মানে একদম 11 পেক 12 পেক থকা মানুহ সেইকাৰণেহে গামোচাখন লৈছোঁ বাবা ৰে আজি যাই আছোঁ এটা স্পেচিয়েল মন্দিৰত স্পেচিয়েল ঠাই স্পেচিয়েল জাগা কথিত ভাষাত গতিকে আপোনালোকে ভিডিঅ'টো এনজয় কৰক আৰু লাইক কৰক গা পা ধুই ক্লিয়াৰ ঘৰৰ মন্দিৰত চাকি দিব লাগে প্ৰণাম ল'ব লাগে আশীৰ্বাদ ল'ব লাগে তাৰপিছত কাপোৰ কানি পিন্ধি ধুনীয়াকৈ যাব লাগে সম্পূৰ্ণ এটা বেলেগ মন্দিৰ বেলেগ ঠাই আৰু তাত বহুত মানুহ আহিব আজি গতিকে চাই থাকক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে বাবা ৰে এটা লাইক কৰক তো গাইজ বহুত দিনৰ মূৰত আজি শংখ বজাম বহুত দিন বজোৱা নাই মাত বা ওলয় নে নলয় তথাপিও বম ভোলেনাথ শিৱ বাবাৰ আশীৰ্বাদ লৈ আজি শংখ বজাম তো গাইছ চাকি খৰ জ্বলালোঁ কিবাকৈ এতিয়া ধুনীয়াকৈ আকৌ তুলসীৰ তলত ধূপ গছ দিব লাগে তুলসীৰ তলত সদায় ধূপ দিব লাগে সদায় পানী দিব লাগে তো বাবাৰে বৰ্তমান উপস্থিত আমি নাৰিকলি মন্দিৰ মানে একদম আমাৰ দৰং জিলাৰ প্ৰসিদ্ধ মন্দিৰ একদম পূৰা নাম থকা নাম জ্বলা মন্দিৰ একদম পূৰা কেউফালে মানুহে হাইৱেৰ কাষতে তো গাইছ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ একদম চাৰি চাইড মানুহ একদম ইমান মানুহ বাবাৰে ইমান ধোঁৱা একদম ধূপৰ ধোঁৱাইদি একদম ভৰ্তি হৈ গৈছে বাবা আৰু এয়া মন্দিৰত মানুহ চাওক আমি ভিতৰত যোৱা নাই বাহিৰৰ পৰা এটা ফটা ল'ব দেই তো কিবাকৈ বাহিৰত অলপ ফটাটো ল'লোঁ আৰু ইয়াত নিৰ্মালি ল'লোঁ আৰু মানুহ বাপৰে বাপ কি ক'ব বাৰু নিৰ্মালিটো লোৱাৰ পিছত কেনেকুৱা লাগিছে কমেণ্ট কৰক দেই বাবা শিৱৰাত্ৰিত বাবা মেইন গতিকে এইটো চাইডে বাবা চব বাবা চলি আছে আৰু এইফালে মন্দিৰৰ মানে চব শৰাই আৰু এইফালে ছাৰ ঠিক আছে সেয়া আমাৰ ছাৰ চাকি জ্বলাই আছে আৰু এনেকৈ আৰু ঘূৰিছোঁ আৰু তো বৰ্তমান মন্দিৰত বহুত ঘূৰোঁতে আমি কেইজনমান লগক লগ পালোঁ আৰু গোটেইকেইজন লগ মই দেখুৱাই দিছোঁ এইফালে আছে লৱ কি খবৰ ভাই ভাল একদম মজা আৰু এইফালে আছে কোন জানেনে নামটো ইয়াৰ মুখেদিয়ে শুনিছোঁ কোন না কি নাম নমস্কাৰ মোৰ নাম ভগৱান আমাৰ কাৰণে ভগৱান বৰুৱা ওপৰৱালা এওঁকে লগ কৰিব আহিছিলোঁ আমি লগ পালোঁ বহু মানুহ বিচৰাৰ মাজত কিবাকৈ লগ পালোঁ গতিকে ভাল লাগিলে এই আশীৰ্বাদ এটা দিয়কহে সকলোকে বছৰটো যাতে 2021টো ভালে যায় আৰু শিৱৰাত্ৰিত আজি অলপমান কমকৈ খাব দেই বাবাটো কমকৈ কিন্তু বাবা মেইন বাবা লাগিব অলপ কিন্তু লিমিটত দেই লিমিটত যিহেতু ভগৱানে কৈছে মানিবই লাগিব শুনিছেনে তো দস্তিসকল মন্দিৰৰ গালে আৰু মন্দিৰৰ ভিতৰত এয়া সকলোৱে দেখা পাইছেনে সেৱা লৈ আছে সোমাবৰ কাৰণে বহুত কষ্ট একদম কিমান দীঘল লাইন আৰু এইফালে মোৰ পিছফালে ইয়াতে নাম ধৰি আছে নাম আয়তীৰ নাম বুলি কয় সেই নাম ধৰি আছে অলপমান দেখুৱাই দিছোঁ চাই লওক দোস্ত আকৌ এটা মন্দিৰৰ সন্মুখত মই যে কৈছিলোঁ আৰু এটা মন্দিৰ আছে বুলি আৰু এইটো হ'ল শ্ৰী শ্ৰী
মঠ ভাগৱত মন্দিৰ শ্ৰী শ্ৰী মঠ ভাগৱত মন্দিৰ হয় এইটো মোৰ পিছফালে দেখা পাইছে আপোনালোকে আৰু এইটোৰ ভিতৰতো বহু মানুহে লাইন পাতি আছে সেৱা ল'বৰ কাৰণে আৰু সেইফালে ফিল্ডত তাতে মেলা এখন হৈ আছে গতিকে মেলাত যাবলৈ ট্ৰাই কৰিম কিন্তু মন্দিৰত ঘূৰি ফুৰোঁতে আমাৰ মা ভণ্টি আৰু খুৰী এজনক লগ পালোঁ এয়া মোৰ পিছফালে আছে তেওঁলোক আৰু ধুনীয়াকৈ ফটো উঠি আছে দেই কি হ'লে ফটো উঠি আছে গোটেইকেইটা ফটো উঠি আছে তো গাইছ মন্দিৰৰ ভিতৰত বহুত থাকিলোঁ আৰু এতিয়া মেলা এখন আছে ইয়াতে মেলাখনত আহিছোঁ ৰ'বা মন্দিৰত প্ৰত্যেকবাৰে শিৱৰাত্ৰি আমাৰ ভাই আমি ঘূৰি আছোঁ আৰু তো প্ৰত্যেক বছৰে শিৱৰাত্ৰি পূজাত ইয়াতে মেলা এখন হয় এইটো গামোচাখন বহুত দীঘল হৈছে উৰাই যায় থাকে বতাহত তো মেলাখনত ৰ'বা অলপ টাইম আৰু আপোনালোকে ইয়াতে চাওক কি পায় এইফালে এইবিলাক চেণ্ডেল লাগতিয়াল বস্তু যিমান আছে সকলোবিলাক পাব আপোনালোকে তো নতুন ড্ৰেছ পিন্ধিছোঁ না আজি সিমান কমফৰ্ট হোৱা নাই আগতে এইবিলাক পিন্ধা নাছিলোঁ চেঙেৰা চালাই কি কৰি আছোঁ এইবিলাক পেপ মাৰি আছে পূৰা আৰু এইফালে পূৰা পাণৰ দোকান চেঙেৰা চলি য'ত জমা হৈ থাকে তাতে গম পাবি পাণৰ দোকান আৰু এইফালে কিবা এইবিলাক ভাং কুটা মেন চাওক মই দেখুৱাই দিছোঁ দেই ভাঙৰ গোটেই বজাৰ বহি গৈছে ইয়াতে চাওক তো গাইছ ভগৱানক আকৌ এবাৰ লগ পালোঁ আৰু এইবাৰ বেলেগ ঠাইত লগ পাইছোঁ ইয়াত লাগা লাগা তো বাবাই এইবাৰ খুটা খাই আছে ভগৱান দেই তো কেনেকুৱা বঢ়িয়া নে বঢ়িয়া লাগছে এইটো পিছে হেৰি ফ্ৰী নে কিনা 10 টকা একিলো আছে দেই আৰু ইয়াতে বহুত আছে এনেকুৱা দোকান আপোনালোকে এনজয় কৰি খাব পাৰে ইয়াত ধুনীয়াকৈ তো বাবা নয়নক বিচাৰি আছোঁ নয়ন একদম গায়ব হৈ গৈছে মানুহৰ মাজত দস্তি কি খবৰ কোনদিনা আহিছা এয়া আছিল ৰমেন ভাই আৰু ৰমেন ভাইক বহুত দিনৰ মূৰত লগ পাইছোঁ ডিফেন্সত চাকৰি কৰে আৰু এতিয়া নয়ন ক'ত নয়নকে বিচাৰি ফুৰিছোঁ নয়নক পোৱাই নাই নয়ন ভাইক পাই গ'লো নয়ন ইমান বিচাৰিব লাগে নেকি তোক বাপৰে বাপ মানুহৰ মাজত বিচাৰি মানুহ গায়ব হৈ গৈছে তেৰিকা আৰু এয়া জিলাপি আৰে মাইলা বহু কষ্টৰ মূৰত বহুত বিচাৰি দন ভাইক লগ পালোঁ কিন্তু আকৌ বৌ আছে বৌক উঠাব নোৱাৰা না সেইকাৰণে অলপ ছাইড কাটি আহা এই বৌ আকৌ নুঠে না সেইকাৰণে বহু বিচাৰা অন্তত কিবাকৈ এইফালে ঘূৰি দিয়ে বহু বিচাৰা অন্তত কিবাকৈ দন ভাইক লগ পালোঁ আমি যাবাই ওলছিলোঁ অলপৰ কিবা ব্লগ বনালোঁ আচ্ছা মন্দিৰৰ ভিতৰত লগৰবিলাককো লগ পালোঁ গোটেইখিনি সেৱা চেৱা চব হৈ গ'ল কৰি আমাৰ তাৰে ওচৰৰে মন্দিৰ এটাও আছে তাতে পূজা আছে তাতে অলপ দেখা কৰিব লাগিব লোকেল জেগা না এই সৰুকেইটাক গোটাই দিছোঁ আজি অলপমান চাইড কাটি আহিছোঁ এইফালে এইটো মন্দিৰ আকৌ পাহৰিব নোৱাৰিতো এইটোতো আমাৰ বহুত পুৰণা মোৰ স্মৃতি বহুত জড়িত হৈ আছে আৰু সকলো মানুহে দৰঙে আৰু চবে জানে সকলো আহক আহিব লাগে নাৰিকলি নহয় নেক্সট বাৰ হ'লেও আহক নাৰিকলি মন্দিৰটো দৰ্শন কৰি যাওক চাৰুহত একদম বহুত সুন্দৰ পৰিৱেশ দৰঙীয়া বুলি আমাৰ গৌৰৱ অনুভৱ কৰোঁ এইটোতো দৰঙীয়া গৌৰৱ এইটোৱে নাৰিকলি মন্দিৰ শিৱৰাত্ৰিৰ কাৰণে একদম বিখ্যাত গতিকে আপোনালোকে যদি এতিয়ালৈকে অহা নাই আহিব পাৰে ধুনীয়াকৈ আৰু স্পেচিয়েল ধন ভাই ইনভাইট কৰিছে না আহিবতো লাগিবই আৰু এটা বস্তু ভাল লাগিল সেইদিনাখন এটা বস্তু দেখা নাছিলোঁ আমাৰ ঘৰত গ'লা যে তুমি ষ্টেণ্ডডাল দেখা নাছিলোঁ ষ্টেণ্ডডাল সেইটো নিয়া নাছিলোঁ নতুন ষ্টেণ্ড লগাইছে ধুনীয়া নতুন নহয় পুৰণাই হৈছে এইবিলাক টেপ লগাই থৈ দিয়া আছে অলপমান ফাটছি বাৰু সেইকাৰণে পুৰণা হৈ গৈছে একো নাই চলি যায় এনেকৈ আৰু নৰ্মেলিকৈ গতিকে বাকী হেৰি প্ৰসাদ খালোঁ ভোগ খোৱা লোৱা হ'ল ঠিকে আছে হ'ব দিয়া বাৰু আৰু বৌক অকণমান আজি মন্দিৰত আহিছে ধুনীয়াকৈ সাজি গৈছে সেইকাৰণে একবাৰ দেখাব চান্স এটা দিছে আৰু ধুনীয়াকৈ গতিকে বৌ এবাৰ হাই কৰি দিয়ক নিদিয়ে লাজ কৰিছে গতিকে একো নাই তোৰে বাপা দন ভাইক বাই দিলোঁ ধুনীয়াকৈ বাই আৰু এতিয়া আকৌ মন্দিৰৰ ভিতৰত যাম আমি ভোগ খোৱাই নাই ৰে আমি ভোগ খাব লাগে ভোগ খাই উঠি ধুনীয়াকৈ আমিও ঘৰত যাব লাগে আৰু এটা দুটা ফটোশ্বুট কৰিব লগা আছে ফটোশ্বুটকেইটা কৰি লওঁ তাৰপিছত ঘৰত যাই আছোঁ কিন্তু তাৰে আগতে অলপমান ভোগ খাব লাগিব মন্দিৰৰ ভোগ এতিয়ালৈকে খোৱাই নাই গতিকে ব'লক ভোগটো খাই লওঁ
বাপৰে বাপ 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 কেনেকৈ ঠেলছি পিছফালকে খেলাতে যাই আছোঁ খোজ কাঢ়িব লগা খোজ কাঢ়িব লগা হয় নে খেলাতে যাই আছোঁ নালে নালে আস্তে আস্তে বাবা ৰে কিবাকে পাৰ হ'লোঁ এতিয়া পঢ়া জেগাটো অঞ্চল পাব লাগে না ভিতৰত পাব লাগে এইফালে আগত পৰিম তো গাইজ কিবাকে সোমালোঁ ভিতৰত আৰু এতিয়া ইয়াতে বহিব লাগে দেই গাইজ বহিব লাগে পাইছোঁ আচ্ছা খুৰা খাই কেনেকুৱা লাগিছে খাই ভাল লাগিছে না খুৰাহঁতৰ ভাল লগা বুলি কৈছে সঁচাকৈ ভাল হৈছে মজা তোৰে বাবা খোৱা লোৱা কমপ্লিট হৈ গ'ল বাবাজী বাবাজী খাই কেনেকুৱা লাগিল তাতো বেলেগকে বেয়াকৈ গেল মই সুধিছোঁ খাই কেনেকুৱা লাগিল মজা এতিয়া কথাহে কথা কোৱাৰ চল লাগিছে গতিকে বলক বাহিৰত যাই লওঁ চবৰীয়া খাই কেনেকুৱা লাগিল একদম ধুনীয়া ঈশ্বৰৰ প্ৰসাদেই আৰু কেইবাৰ বহালা চাওঁ মুখখন মাত্ৰ 3বাৰ মাত্ৰ 3বাৰ গতিকে দীপজ্যোতি ভাই বহুত দিনৰ মূৰত এয়া দীপজ্যোতি ভাইৰ লগত বহুত দিনৰ মূৰত চাওঁ বহি লওক কি খবৰ ভাই কি খবৰ ভাল ভাল প্ৰসাদ খালা না তো এয়া ধুনীয়া ফিল্টাৰৰ পানী এক গিলাচ খাই লওঁ পানীও মিঠা হয় পায়সৰ লগত মন্দিৰৰ বস্তু চবেই মিঠা নাই অঞ্চল পানী মিঠা আমি মিঠা আমাৰ কাষেদি যাৱাবিলাকো মিঠা আৰু মিঠা গতিকে কি ক'ম আৰু এনজয় আমাৰ চেঙেৰা জীৱনৰ এইফালে মন্দিৰ এইফালে শিৱৰাত্ৰি ৰাতি পূজা আছে আজি ভিডিঅ'টো হয়তো 2টা পাৰ্ট হ'ব এতিয়া প্ৰথম পাৰ্টটো আপোনালোকক দেখুৱালোঁ আৰু এটা পাৰ্ট হয়তো আমাৰ গাঁৱৰ যিবিলাক পূজা আছে গাঁৱৰ পূজাখিনি আমি দেখাবলৈ চেষ্টা কৰিম তো বাবা ৰে ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে এটা ধুনীয়াকৈ লাইক কৰক আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহি থাকিব গতিকে সেইবিলাক চাব যদি আপুনি ইচ্ছা কৰে মোৰ উল্টাবিলাক তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভগৱান আৰু প্ৰাঞ্জলক ৰখি আছোঁ সিহঁত আহিলে আমি ঘৰত যাম গতিকে এই ভিডিঅ'টো 2টা পাৰ্ট হ'ব এটা পাৰ্ট আমাৰ গাঁৱৰ পূজাখিনি দেখুৱাম আৰু এটা পাৰ্ট নাৰিকলী মন্দিৰৰ পূজা দেখুৱালোঁ গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত হ'ব আৰু যদি ভাল লাগিছে লাইকটো কৰিব গতিকে আগলৈ এটা নতুন ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে বাই বাই